নমস্কাৰ বন্ধু বান্ধৱীসকল, মই যুক্তিয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে। ময়ো বৰ্তমান ভালেই আছোঁ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ। এয়া চাওক, এইফালে এয়া বেগ ৰেডি আৰু হাজবেণ্ডেও সিফালে এয়া ওলাই আছে। আৰু আজি যাম আমাৰ ঘৰলৈ, যিহেতু আজি ছেকেণ্ড ছেটাৰডে বন্ধ আছে হাজবেণ্ডৰ, আৰু অহাকালি ছানডে বন্ধ আছে। গতিকে তাৰ কাৰণে এতিয়া যাম আমি ঘৰলৈ, জামুগুৰিলৈ। আৰু তাৰ আগত আমি অলপ কাম কৰিম। কি কৰোঁ আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। এতিয়া আমি এয়া যাবলৈ ওলাইছোঁ ঘৰলৈ। এয়া এইটো মাৰি লওঁ। আৰু এতিয়া আমি বাহঁতকো লগ পালোঁ, বৰাদাহঁতকো লগ পালোঁ, যিহেতু সিহঁত কাৰ্বি আংলঙৰ পৰা আহি আছিলে। গতিকে সিহঁতক খনামুখৰ তিনিআলিতে আমি লগ ধৰিলোঁ, লগ পালোঁ। আৰু এতিয়া আমি আহি আছোঁ জামুগুৰিলৈ। গতিকে এতিয়া যিহেতু বিয়া হৈ গৈছিলে, আমাৰ বিয়াৰ ফটো এখনো বনোৱা নাই। গতিকে তাৰ কাৰণে এতিয়া জামুগুৰিত বিয়াৰ ফটো এখনো বনাব দিওঁ। চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া আমি এয়া ফটো বনাবৰ কাৰণে সোমাইছোঁ। এয়া হাজবেণ্ডে সুধি আছে ক'ত কিমান পৰিব। এতিয়া আমি এইটো ফ্ৰেম চিলেক্ট কৰিছোঁ, আৰু ইয়াতে দিয়া ফটো কেইবা কপিও দিয়া যাব। গতিকে এনেকুৱা ধৰণৰ ফ্ৰেমতে দিম। আৰু সেইটো কৰিলে আজি হ'ব ন, আজি হ'ব। এতিয়া আমাৰ এয়া ফটোখিনি এডিটিং কৰি আছে, আৰু আমি কেইবা কপিও ফটো দিছোঁ যিহেতু। গতিকে অলপতো সময় লাগিবই। আৰু হাজবেণ্ডে ওচৰত ৰখি আছে, ময়ো ৰখি আছোঁ। গতিকে অলপ টাইম ৰখিবই লাগিব। আৰু আমাৰ ফটো এডিটিং কৰি আছে দাদাজন। আৰু ফাইনেলি আমাৰ এইখন ফটো বনাই হৈ গ'ল। আৰু চাওক ইমান ধুনীয়াকৈ বনাই দিছে ফটো কপি। ইয়াৰ ফটো আমি বনোৱাই হোৱা নাছিলে, গতিকে ফটো কপি বনাই ল'লোঁ। আৰু এইফালে মই খাই ল'লোঁ এতিয়া পেটিছ। আৰু যিহেতু মই ৰুমত একো খাই অহা নাছিলোঁ আৰু খুবেই ভোক লাগিছে, সেইকাৰণে মই পেটিছ এটা খালোঁ। আৰু ঘৰলৈও মিঠাই ল'লোঁ। এইফালে এয়া মই মিঠাই লৈ লৈছোঁ ঘৰৰ কাৰণে। এতিয়া আমি ঘৰ পালোহি, আৰু অথনি ভিডিঅ' কৰা নহ'ল যিহেতু জামুগুৰি চেণ্টাৰত ফটো বনালোঁ। ফটো বনাই কৰি আহি ঘৰ পালোহি। আৰু এয়া চাওক, এতিয়া মই গাখীৰখিনি ঢালি দিছোঁ। যিহেতু ঘৰত গৰু আছে, গতিকে দাদাই গাখীৰ খীৰালে, আৰু গাখীৰখিনি আনি পেলাই ইয়াত থৈ দিছোঁহি। আৰু এতিয়া মই গৰম কৰিম গাখীৰখিনি। কিন্তু অথনি ভাত খালোঁ, ভাত খাই পেলাই আৰু ভিডিঅ' কৰা নহ'ল, যিহেতু বহুত কাম আছিলে। ঘৰ এখনৰ কামো নাই, আৰু বাও নাছিলে যিহেতু। গতিকে ঘৰৰ অৱস্থা একদম লেতেৰা হৈ আছে। কেনেকুৱা লেতেৰা অৱস্থা হৈ আছে নহয়, সেইটো কাৰণে মানে চাফা তাফা কৰি আজৰি হৈ এতিয়া পাইছোঁহি। আৰু এতিয়া আবেলি হ'ল, গতিকে আমাৰ পিটিয়ে এতিয়া হৰলিক্স খায়। সেইটোৰ কাৰণে মই গাখীৰকণ গৰম কৰি লৈছোঁ, আৰু এতিয়া মই হৰলিক্স বনাই দিম পিটিক। এয়া মই পিটিক দিলোঁ এতিয়া হৰলিক্স, আৰু পিটিয়ে খাই আছে। এইফালে হাজবেণ্ডৰ কাৰণে বনাই আছোঁ ৰঙা চাহ, যিহেতু হাজবেণ্ডে ৰঙা চাহটোৱেই খায়। গতিকে তেওঁৰ কাৰণে এতিয়া বনাই আছোঁ। ইফালে এয়া চাহ বনাই আছোঁ, এইফালে এয়া হাজবেণ্ডক চাহ দিছোঁ। আৰু সেয়াও পিটিয়ে খাই আছে।
পিটিক হৰলিক্স দিয়া হৈছে আৰু পিটিয়ে খাই আছে খাইছা আৰু এতিয়া মই সন্ধিয়াৰ চাহ দি হৈ গ'ল আৰু এফালে ভাত বহাই দিছোঁ এফালে দালি বহাই দিছোঁ কুকাৰত যিহেতু বাও নাই গতিকে বা তৎক্ষণাত এফালে যাবলগীয়া হ'ল গতিকে তাই আহি আছে বা সেইকাৰণে ময়ে ভাতটো বহাই দিলোঁ আৰু এফালে দালি বহাই দিছোঁ আৰু এতিয়া বাহঁতো আহি পালেহি এয়া বৰাদা আৰু এয়া খাহী মাংস বনাই আছে এফালে এয়া ব্ৰইলাৰ ল'ৰাহঁতৰ কাৰণে যিহেতু সিহঁতে খাহী নাখায় গতিকে সিহঁতৰ কাৰণে ব্ৰইলাৰটো অনা হৈছে আৰু মই এতিয়া বনাই আছোঁ এয়া এইফালে আমাৰ বৰাদা আৰু হাজবেণ্ড বহি আছে এয়া দাঁতৰ বিষত বাৰ একদম অৱস্থা নাই এইফালে এয়া মোৰ খাহী মাংস ৰেডি হৈ গ'ল আৰু বহুতখিনি মছলা দিয়া নাই কাৰণ মছলা ইমান ব্যৱহাৰ নকৰোঁ বুলিয়ে কৰা নাই যিহেতু হাজবেণ্ডেও খাব গতিকে এতিয়া মাংস হৈ গ'ল আৰু এতিয়া ভাতটো খাব পাৰোঁ এইফালে এয়া পিটিয়ে ভাত খাই আছে এয়া মাংসৰ সৈতে পিটিয়ে ভাত খাই আছে আৰু মাকে খুৱাই দিছে ভাত তাক এয়া এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল আৰু এইফালে আমাৰ বৰাদাই খাই আছে আৰু এয়া গুণগুণেও খাই আছে এতিয়া আমি ভাত পানী খাই সকলো আজৰি হ'লো সকলোৱে একেলগে ভাত খালোঁ আৰু আজিৰ দিনটোত মই কি কৰিলোঁ কি নাই কৰা আপোনালোককো দেখালোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজত যিসকলে মোক চাই আছে তেওঁলোকে মোক ফ'ল' কৰি দিব আৰু আজিৰ দিনটোত মই কি কৰিলোঁ কি নাই কৰা আপোনালোককো দেখালোঁ আকৌ এটা নতুন ভিডিঅ'লৈ মই জুবলি আহি আছোঁ এতিয়া লৈছোঁ বিদায় শুভৰাত্ৰি